হাই বন্ধুসকল, বাল্য বিবাহ কৰি মজাটো পালেনে? অসমত একেবাৰে এক ফালৰ পৰা যে এই যে বাল্য বিবাহ কৰা মানুহবিলাকক ধৰি আছে। হাই বন্ধুসকল, এটা কথা মন কৰিব, যদি এতিয়া যেনেকুৱা আইনটো প্ৰণয়ন হৈছে, যেনেকৈ পুলিচে ধৰি আছে, এইটো যদি এনেকুৱা থাকে, এটা সময় আহিব, চাব আপোনালোকে, এটা সময় আহিব, কি কয়, যেতিয়া দৰা ঘৰৰ পৰা যেতিয়া কোনোবা ছোৱালী চাবলৈ যাব, কোনোবা কন্যা ঘৰলৈ, তেতিয়া সেই গাৰ্জেনবিলাক, যিবিলাক মুৰব্বীবিলাক, অভিভাৱকবিলাক আচলতে কি কৰিব জানে? সেইবিলাক যাই কিনে কি কৰিব, প্ৰথম ছোৱালী চোৱাৰ আগতে সিহঁতৰ চাৰ্টিফিকেট, জন্মৰ চাৰ্টিফিকেট বা প্ৰমাণপত্ৰখন চাব, সেই জন্মৰ তাৰিখটো জনাৰ কাৰণে। আৰু নহ'লেতো খাটাং একেবাৰে জেললৈ যাব লাগিব, সেইটো জানে, নহ'লে জেল। আৰু যাৰ বাবে কি হ'ব, এতিয়া এটা নতুন নীতি নিয়ম সকলো গাৰ্জেনৰ মাজত আহি পৰিব। আৰু এই বাল্য বিবাহটো কিয় হয় বা কিয় কৰে, আৰু এতিয়া মই বিতংভাৱে কৈ আছোঁ, আপোনালোকে মোৰ লগত থাকক। যদি মোৰ চেনেলত নতুন, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে লাইক কমেণ্ট কৰিব আৰু মোৰ লগত থাকক। মই এতিয়া কৈ আছোঁ, বাল্য বিবাহৰ কেইবাটাও কাৰণ আছে। আচলতে যেতিয়া সমাজত বা এখন দেশত অশিক্ষিত মানুহৰ হাৰ বেছি হয়, তেতিয়া সেইখন দেশত বাল্য বিবাহ বেছি হয়। কিয় জানেনে? কাৰণ যেতিয়া কি কয়, এটা ঘৰত যদি অভিভাৱকসকল বা গাৰ্জেনবিলাক শিক্ষিত নহয়, আৰু সিহঁতে যেতিয়া সন্তান জন্ম দিয়ে, সিহঁতে ভাল বেয়া বিবেচনা কৰিব নোৱাৰে, আৰু সিহঁতে একেবাৰে সন্তান জন্ম দি থাকে, 6টা 7টা 9টা 10টালৈকে সন্তান জন্ম দিয়ে। আৰু দিয়াৰ পিছত সিহঁতে পিছৰ সময়খিনি নাভাবে যে পিছৰ সময়খিনিত সেই যে যিখিনি সন্তান জন্ম দিল, পিছৰ সময়খিনিত সেইখনো কি ভৰণ পোষণ, কেনেকৈ ভৰণ পোষণ কৰিব বা কি খুৱাব, এইটো নাভাবে। আৰু যাৰ বাবে এটা সময়ত যাই কিনে সেইবিলাক ল'ৰাবিলাক, যদি ল'ৰা সন্তান হয়, সিহঁতক একেবাৰে 18 বছৰ হোৱাৰ আগতে, 10-12 বছৰ বয়সতে সিহঁতক কামত নিয়োগ কৰিবলগীয়া হয়। আৰু যদি ছোৱালী হয়, তেতিয়া কি কৰে, কোনোবাই অকল বিয়াৰ কাৰণে আহিলে হয়, সিহঁতক বিয়া দি দিয়ে, একেবাৰে 18 বছৰৰ তলতে বিয়া দি দিয়ে। আৰু নিজৰ ল'ৰাবিলাকক একেবাৰে সৰু থাকোঁতে বিয়া কৰায়। আৰু চাব, যদি কি হয়, ল'ৰা ছোৱালীক শিক্ষিত বনাব খোজে গাৰ্জেনবিলাকে, যেতিয়া কলেজত নাম লগাই দিয়ে বা হাই ছেকেণ্ডেৰী মেট্ৰিকত যেতিয়া পঢ়ে ল'ৰা ছোৱালীখিনি, সেই ল'ৰা ছোৱালীখিনিৰ মাইণ্ডত কিবা এটা আহি যায়, জীৱনৰ লক্ষ্য যে কি কৰিম, এনেকুৱা এটা ভাৱ আহি যায়। আৰু যাৰ বাবে সিহঁতে পঢ়াত ব্যস্ত থাকে, ইফালে সিহঁতে বেলেগ ধান্দা বাদ দিয়ে। কিন্তু যিবিলাক অশিক্ষিত ল'ৰা ছোৱালী, সেইখিনিৰ মাজত যৌন উত্তেজনা বৃদ্ধি পায়, আৰু যাৰ বাবে সমাজত বিভিন্ন ধৰণৰ অকৰ্মত লিপ্ত হয়। আৰু সমাজৰ মুৰব্বী বা অভিভাৱকসকল বা নিজৰ সেইখন ঘৰৰ অভিভাৱকসকলেও সিহঁতক বিয়া কৰাই কেনে সেই যৌন উত্তেজনা বা সেই যে বিয়া ৰাস্তাৰ পৰা যাতে বেলেগত নাযায়, তাৰ পৰা আঁতৰাই আনাই কেনে দূৰত ৰাখিব খোজে। কিন্তু পিছত যাই কেনে তাৰ ওলোটা হয়। বাল্য বিবাহৰ মই এটা অসুবিধা কৈ আছোঁ। যদি ধৰি লওক আপোনাৰ সন্তান ছোৱালী হওক বা ল'ৰাই হওক, যদি আপোনালোকে একেবাৰে 18 বছৰ তলতে বিয়া দিয়ে, ধৰিলোঁ ছোৱালী এটাক 18 বছৰ তলতে বিয়া দিল, এই ছোৱালীটোৰ যেতিয়া বিয়াৰ বয়স হোৱাৰ আগতে বিয়া দিব, সেই সময়ত সেই ছোৱালীটো আচলতে বিভিন্ন খেল ধেমালি, হাঁহি, বিভিন্ন ধৰণৰ খেল ধেমালিৰ মাজত ব্যস্ত থকা, পঢ়াৰ সময়। আৰু সেই সময়ত যেতিয়া বিয়া দি ছোৱালীটোৰ এতিয়া সংসাৰ কৰিবলৈ দিয়া হয়, ছোৱালীটোৰ নিজৰে ব্ৰেইনটো নাই, নিজৰে মাইণ্ডটো নাই। আৰু যেতিয়া তাক বেলেগ ঘৰত দিয়া হয়, দিয়াৰ পিছত সি ভাল আৰু বেয়া চিন্তা কৰিব নোৱাৰে, আৰু যাৰ বাবে সেইখন সংসাৰত বিভিন্ন সমস্যা আহি যায়। আৰু বৰ্তমান সময়ত যদি আপোনালোকে চাব, সেই যে যিবিলাক ল'ৰা ছোৱালীক আচলতে কম বয়সতে বিয়া কৰাইছে বা বিয়া দিছে, সেইবিলাক মানুহৰ যদি কোৰ্টবোৰত যায়, অসমৰ যিবিলাক কোৰ্ট আছে বা যিবিলাক কোৰ্টবোৰত যদি যায়, চাব তাতে কি কৰিছে, সেই যে কম বয়সতে বিয়া দিয়া ল'ৰা ছোৱালীবোৰৰ ভিৰ, তাতে কেছ কেইদিনমান থকাৰ পিছতে ছোৱালীটো কি কৰি আহি কিনে যেতিয়া সেইটোৰ ঘৰত আচলতে ভালভাৱে চিন্তা কৰিব নোৱাৰে, সেইটো ঘৰৰ মানুহে, দৰাৰ ঘৰৰ মানুহে নুবুজে। আৰু যাৰ বাবে কি কৰে, সিহঁতৰ সংসাৰত বিভিন্ন ধৰণৰ হাই কাজিয়া আহি পৰে, আৰু বিভিন্ন ধৰণৰ বেয়া পন্থা ল'বলৈ সিহঁতে বাধ্য হয়। আৰু ইয়াৰ পিছত ডাইৰেক্ট ক'লৈ যায়, কেছ কৰে বা এজাহাৰ দিয়ে থানাত বা কোনোবা কোৰ্টত যাই কিনে তাক কেছ কৰি দিয়ে। আৰু দিয়াৰ পিছত 2 বছৰ 4 বছৰ 10 বছৰ 15 বছৰ বহু বছৰ সেইটো কেছটো চলে। আৰু চলাৰ পিছত চাব, এটা সময়ত আকৌ কেছ চলাৰ পিছত এটা সময়ত ছোৱালীটো অকলে আকৌ সেই দৰাৰ ঘৰলৈ গুচি যায়। এনেকুৱা বিভিন্ন ধৰণৰ আমি অসমত দেখিছোঁ বা আমি আশে পাশে দেখিছোঁ। গতিকে যদি আচলতে এটা মূল সমস্যা হ'ল বাল্য বিবাহ। এই বাল্য বিবাহক
বিলাকৰ কাৰণে সমাজত এনেকুৱা ব্যৱস্থা বৰ্তমান হৈ আছে আৰু যদি কি কৰা হয় বাল্য বিবাহ বন্ধ কৰা যায় যদি কোনোবা এটা ল'ৰা হওক বা ছোৱালী হওক 18 বা 20 বছৰ 22 বছৰ পিছত বিয়া কৰোৱা হয় নিশ্চয় সেই সময়ত সেই ল'ৰাটো বা ছোৱালীটোৱে ভাল আৰু বেয়া চিন্তা কৰিব পাৰিব আৰু যেতিয়া ভাল আৰু বেয়া চিন্তা কৰিব পাৰিব তেতিয়া সেইখন সংসাৰত বা সেই ল'ৰা বা দৰা আৰু কন্যাৰ মাজত পিছত আৰু কোনোদৰে বেমেজালি নহয় সিহঁতে ভালদৰে চলিব পাৰে আৰু ইয়াৰ ফলত সিহঁতৰ সংসাৰত কোনো বেমেজালি নহয় আৰু সিহঁতৰ সেই কোৰ্টত বা কাজিয়াখনি ক'ত বা যাব সকল যদি অসমত চাই এই বাল্য বিবাহক লৈ আমাৰ অসমত দুটা পন্থা জড়িত হৈ আছে এটা কিছুমান আওপকীয়াকৈ বাল্য বিবাহ সমৰ্থন কৰিব বিচাৰিছে আন এটা পন্থা আওপকীয়াকৈ বাল্য বিবাহ বৰ্জন কৰিব বিচাৰিছে বা একেবাৰে বেলেগ ফালে লৈ যাব খুজিছে আচলতে সকলো দুইটা আচলতে বাল্য বিবাহ বন্ধ কৰিবলৈ এটা ঠিকই আছে ইয়াত কোনো ধৰণৰ ভুল নাই কিন্তু কিছুমানে আচলতে নিজৰ ৰাজনীতিৰ মুনাফা আদায়ৰ কাৰণে কিছুমান কথা বা কিছুমান পন্থা বা কিছুমান ব্যৱস্থা সিহঁতে লৈ আছে গতিকে আমি যিবিলাক সাধাৰণ মানুহখিনি আছোঁ এই সাধাৰণ মানুহখিনি আচলতে সকলো আমি বিবেচনা কৰি কিনে আমি সিদ্ধান্ত ল'ব লাগে ভাল আৰু বেয়া কিন্তু আমি বাল্য বিবাহ সমৰ্থন কৰিব নালাগে সেইবুলি আমি এনেকুৱা কৰিব নালাগে যে মানৱতাৰ দৃষ্টিৰে আমি চাব লাগিব মানুহখিনিক যাতে মানৱতাৰ যেতিয়া পন্থা বা মানৱতা সকলোৰে মাজতে থাকে সেইটো আমি চাব লাগিব আৰু কি কয় আৰু এই বাল্য বিবাহ লৈ যাতে কোনো ৰাজনীতিক দলে বা কোনো মানুহে ৰাজনীতি কৰিব নোৱাৰে সেইটোও চাব লাগিব আৰু এটা দেখা যায় সমাজত কিছুমান সেই যে যিবিলাক অশিক্ষিত মানুহখিনি সেইখিনিৰ ওপৰত আচলতে যিবিলাক মুৰব্বী সমাজ কিছুমান মানুহে নিজৰ প্ৰভুত্ব বিচাৰ কৰিব খোজে সিহঁতক দমন কৰিব খোজে আৰু সিহঁতক যদি কোনোবা বেয়া ৰাস্তাত গ'লো সেইখিনি মানুহখিনি নকয় কোন ৰাস্তাত গৈ আছে যাক কিন্তু সিহঁতৰ সেইটো সমস্যা নহয় সিহঁতৰ মুঠতে নিজৰ যেতিয়া ৰাজনীতি কৰিব গতিকে আমি সকলোৱে অসমৰ মানুহখিনি যাতে ভালভাৱে বিবেচনা কৰি কিনে বাল্য বিবাহ আমি যাতে বন্ধ কৰোঁ আৰু যাতে কি কয় বাল্য বিবাহ বন্ধ কৰিবলৈ যাওঁতে যাতে কোনো ধৰণৰ ক্ষতি নহয় মানুহৰ সেইটো আমি চাব লাগিব আৰু সকলো চালি জাৰি আমি সকলোৱে আগবাঢ়িব লাগিব আৰু চাওক কিছুমানে কৈছে বাল্য বিবাহ মুছলমানে বেছি কৰিছে হিন্দুৱে বেছি কৰিছে বাল্য বিবাহ যদি অসমত চাবলৈ যায় হিন্দু আৰু মুছলমানে সকলোৰ মাজতে বাল্য বিবাহ চলি আছে গতিকে আমি সকলোৱে একেলগে থিয় হৈ কিনে আমি সকলোৱে একেলগে হাতত হাত মিলাই কিনে এই বাল্য বিবাহ কেনেকৈ বন্ধ কৰা যায় সেই পন্থাহে আমি ল'ব লাগিব বাকীবিলাক আমি পন্থা বাদ দি কিনে কেনেকৈ বন্ধ কৰিব পাৰি হিন্দু মুছলমান শিখ ইছাই সকলোৱে বাদ দি কিনে আমি ইয়ালৈ যাতে এই বাল্য বিবাহ লৈ যাতে আমি কোনো ধৰ্ম টানি নানো ইয়াৰ মাজলৈ এইটো আমি চাব লাগিব দহসকল গতিকে আমি সকলোৱে সংকল্প লওঁ যে বাল্য বিবাহ কেনেকৈ বন্ধ কৰা যায় সকলোৱে সংকল্প লৈ কিনে বাল্য বিবাহ আমি সকলোৱে মিলি কিনে আমি বন্ধ কৰোঁ আৰু অসমত যাতে এই বাল্য বিবাহ আৰু নহয় অনাগত দিনত যাতে বাল্য বিবাহ নহয় আৰু বাল্য বিবাহ ক'ত বা হ'লেও যাতে আমি যাই কিনে সেই বাল্য বিবাহ বা অসমৰ সচেতন নাগৰিকে যাই কিনে সেই বাল্য বিবাহ বন্ধ কৰিব পাৰে সকলোৱে এইটো জানিব লাগিব আৰু বুজিব লাগিব গতিকে আমি সকলোৱে একেলগ হৈ কিনে বাল্য বিবাহ আমি বৰ্জন কৰোঁ আৰু যাতে আমাৰ সমাজখন শিক্ষিত হয় শিক্ষা কেনেকৈ পোহৰ বিলাকৰ সকলোৱে মিলি কিনে আমি শিক্ষাৰ পোহৰত সেই আমি গুৰুত্ব দিওঁ এই বিবাহতকৈ আমি শিক্ষিত মানুহ শিক্ষা কেনেকৈ দিব পাৰোঁ তাৰ বিষয়ে আমি যাতে মানুহক জ্ঞান দিওঁ সেই সকলোৱে আমি একগোট হৈ কিনে বাল্য বিবাহ কেনেকৈ বন্ধ কৰা যায় সেই আমি সকলোৱে ভাবোঁ আৰু বাল্য বিবাহ আমি সকলোৱে মিলি কিনে আমি বন্ধ কৰোঁ গতিকে মই এইখিনি কৈছোঁ গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি কিনে মোৰ লগত থাকক আৰু যদি মোৰ চেনেলত নতুন গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে মোৰ লগত থাকিব বুলি মোৰ আশা থাকিল